এখন বিশেষ চাইকেল। চাইকেলখন চলে পানীত। শিৱসাগৰৰ ছাত্ৰৰ আচৰিত উদ্ভাৱন। পানীত চলা এখন বিশেষ চাইকেল নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এজন যুৱ উদ্ভাৱক শুভাশিষ শৰ্মাই। এতিয়ালৈ 25টা বিভিন্ন উদ্ভাৱনী সামগ্ৰীৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিছে শুভাশিষে। শিৱসাগৰ জিলাৰ শলগুৰিৰ সুসন্তান শুভাশিষ শৰ্মাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবেই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। শুভাশিষে ৰুটি মেকাৰ, একুৱাৰিয়াম, কণী ইনকিউবেটৰ, শাক পাচলি কাটাৰ, ৰাইচ থ্ৰেচাৰ, উচ্চতা জোখা যন্ত্ৰকে ধৰি মুঠ 8টাকৈ যন্ত্ৰ উদ্ভাৱন কৰি ৰাজ্যৰ লগতে সমগ্ৰ ভাৰততে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বৰ্তমান যুৱকজনে পানীত চলাব পৰা এখন চাইকেল উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে। অসমৰ বহু ঠাইত কৃত্ৰিম বানৰ বাবে ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে। সেয়েহে শুভাশিষে নিৰ্মাণ কৰি উলিওৱা চাইকেলখনে ৰাইজক যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে। মোৰ নাম শ্ৰী শুভাশিষ শৰ্মা। মই শিৱসাগৰ জিলাৰ শলগুৰিৰ বাসী। মই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত 2023 চনৰ ছেপ্টেম্বৰ মাহত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই কিতাপটো মোক দিছিলে 8টা মডেলৰ বাবে। তাৰ ভিতৰত মৰণা মৰা যন্ত্ৰ, ৰুটি বেলা যন্ত্ৰ আৰু এখন পানীত চলা চাইকেল তথা চব্জি কটা যন্ত্ৰ, এনেধৰণৰ 8টা মডেলৰ বাবে মোক এই কিতাপটো দিছিলে। এই যিখন পানীত চলা চাইকেল, এই চাইকেলখন বনাওঁতে মই সাধাৰণতে বনাইছিলোঁ এখন নিজৰ আত্মসন্তুষ্টিৰ বাবে, আত্মসন্তুষ্টি আৰু মনোৰঞ্জনৰ বাবে বনাইছিলোঁ। আৰু এখন যদি আমি অকণমান উন্নত কৰিব বিচাৰোঁ তেনেহ'লে উন্নত কৰি বানপীড়িত অঞ্চলৰ বাবে যথেষ্ট সহায় হ'ব বুলি মই অনুভৱ কৰোঁ। এই চাইকেলখন বনাওঁতে মোক খৰচ হৈছিল প্ৰায় 10,000 টকা, যিটো বানপীড়িত অঞ্চলৰ নাও ব্যৱহাৰ কৰোঁতে যথেষ্ট কম হয়। গতিকে মই ভাবোঁ বানপীড়িত অঞ্চলৰ বাবে যেতিয়া মই চাইকেলখন মডিফাই কৰিম তেতিয়া নিশ্চয়কৈ ই সহায়ক হ'ব। চৰকাৰৰ প্ৰতি মই এইটোৱে আহ্বান জনাম যে আমাৰ দৰে কিছুমান ল'ৰা ছোৱালী থাকে যাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো যথেষ্ট উন্নত নহয়, ইমান কৰিব নোৱাৰে এনেকুৱা ঠাই কামবোৰ কৰি পেলাই কিয়নো যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। মই ব্যক্তিগতভাৱে মই একো আহ্বান নজনাওঁ, সমূহীয়াভাৱে মই আহ্বান জনাব বিচাৰোঁ চৰকাৰক যে আমাৰ দৰে ল'ৰা ছোৱালীসমূহক উলিয়াই আনিবলৈ এখন প্লেটফৰ্ম দিয়ক তেওঁলোকে। কাৰণ চাওক, মই এটাই ক'ব সমূহীয়াভাৱে এইটো কাৰণে বিচাৰিছোঁ কাৰণ অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই অকলে একো কৰিব নোৱাৰোঁ। যেতিয়া সমগ্ৰ ল'ৰা ছোৱালীসমূহ এনেকুৱা চিন্তাধাৰা থকা ল'ৰা ছোৱালীখিনি ওলাই আহিব তেতিয়া নিশ্চয়কৈ দেশ তথা আমাৰ জাতিটো বা অসমখনৰ বাবে নিশ্চয়কৈ গৌৰৱান্বিত বিষয় হ'ব বুলি মই ভাবোঁ। এতিয়া আপোনালোকক আমি দেখুৱাম যে শুভাশিষে কেনেদৰে এই চাইকেলখন নিৰ্মাণ কৰিছিল। সমগ্ৰ তথ্য আমাৰ হাতত আহি পৰিছেহি। পুৰণি ভিডিঅ' আপোনালোকক আমি দেখুৱাবলৈ গৈছোঁ, আপোনালোকে চাই থাকক এই বাতৰিটো। এইখন মই বনাইছিলোঁ পানীত চলিবৰ বাবে। আৰু এইখন বনোৱাৰ উদ্দেশ্য হৈছিলে কি, অসমত বহুতো বানাক্ৰান্ত অঞ্চল আছে যাৰ ব্যক্তিসকলৰ সুবিধাৰ্থে মই এখন বনাইছিলোঁ। মই পোনপটীয়াভাৱে ইয়াৰ যোনটো কাৰ্যপ্ৰণালী সেই প্ৰণালীটো বৰ্ণনা কৰি দিছোঁ। আচলতে কি, এই চকা যোনটো ৰিম লগাইছোঁ সেই ৰিমটোত কিছুমান এংগল পাতি লগোৱা আপোনালোকে দেখিবলৈ পাইছে। আমি জানো যে এটা ছায়েন্সৰ থিয়ৰী আছে য'ত আছে যে প্ৰত্যেক ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। যেতিয়া আমি পেডেলডাল মাৰিম তেতিয়া যোনটো চকাটোৱে পানীখিনি পিছফালে ঠেলিব আৰু পিছফালে ঠেলাৰ লগে লগে তাৰ যিটো অপজিট ডাইৰেকশ্যনত অৰ্থাৎ আগলৈ চাইকেলখন যাব। আৰু চাইকেলখন মুভমেণ্টৰ যোনটো ডাইৰেকশ্যন দিবৰ বাবে আমি ইয়াত এখন প্লেট লগাইছোঁ, হেণ্ডেলত এটা প্লেট লগাইছোঁ, যিটো প্লেটে যিখিনি পানীৰ সোঁতত তাৰমানে নাওখনক ডাইৰেকশ্যন দিব বা চাইকেলখনক ডাইৰেকশ্যন দিব। ইয়াৰ কাৰ্যপ্ৰণালীটো এইটোৱে আছে। এনে এগৰাকী প্ৰতিভাসম্পন্ন যুৱকলৈ আমাৰ তৰফৰ পৰাও জনালোঁ অলেখ শুভকামনা।